এক আজব ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় নগৰত। হঠাৎ ডিব্ৰুগড় নগৰৰ দুটাকৈ ৱাৰ্ডত কৃত্ৰিম বানপানী। বৰষুণো নাই কৃত্ৰিম বানপানী হ'বলৈ। হঠাৎ ক'ৰ পৰা আহিল এই পানী? হৈচৈ লাগিল ৰাইজৰ মাজত। পথ বন্ধ কৰি ৰাইজৰ প্ৰতিবাদ। ৰাইজৰ অভিযোগ, নগৰ সুৰক্ষা নলা পৰিষ্কাৰ নকৰাৰ ফলতে এইদৰে দুটাকৈ ৱাৰ্ড জলমগ্ন হৈ পৰিছে। চকুৰ দৃষ্টিগোচৰ হোৱা নাই আৰু আমি বাৰম্বাৰ অনুৰোধ কৰোঁ যে খৰালি অহালৈকে যে আপোনালোকে মেটেকাখিনি চাফা কৰি দিয়ক, গাঁতটো দ কৰক। না একো কৰ্তৃপক্ষৰ ফালৰ পৰা একো ৰিজাল্ট নাপায় আপোনালোকে। চকু মুৰা কুলি ভাও ধৰি থাকে তেওঁলোকে, তাৰ বাহিৰে একো নাই। আজি আহিছে, এনেকুৱা সময়তটো নাহিলে তেওঁলোকৰ কিহৰ মুখামুখি হ'ব? এনেকুৱা সময়তটো আহিবই লাগিব। গতিকে আহিছে, দেখাই দিছে। তেওঁলোকক প্ৰথমতে পানী একো নাযায়। আমি বাৰম্বাৰ আমাৰ স্থানীয় ৰাইজক খুব অনুৰোধ কৰাৰ পিছত তেওঁলোকে পুলৰ এইটো ভাঙি দিছে। এতিয়া অলপ পানী গৈছে, আপোনালোকৰ দৃষ্টিগোচৰ নিশ্চয় হৈছে। নহ'লেতো পানী বেগ মাৰি মানুহৰ ঘৰৰ ভিতৰত হৈছে। এতিয়াও আপোনালোকে চাওক, মানুহৰ এবুকু পানী হৈ আছে। এতিয়াও দূৰণিবতীয়া বাটসমূহ যিবিলাক গাড়ী যায়, কোনফালৰ পৰা যাব তেওঁলোকৰ এতিয়া গম নাপায়। অলপ পিছত দেখিব ইয়াত গাড়ী আপোনাৰ ভিৰ হৈ যাব, ট্ৰেফিক জাম হ'ব। তাৰপিছত চলিজন দেখিব ৰাস্তা বন্ধ, পুলিচে হুইচেল বজাব জোৰে জোৰে, তাৰ বাহিৰে একো নাই। ফাইন কাটি চাওক পৌৰ নিগমৰ তৎপৰতা। মেয়ৰ, উপমেয়ৰ, কাউন্সিলাৰ সকলো আছে, কিন্তু পানী ক'ৰ পৰা আহিছে কোনো ধৰিবকে পৰা নাই। চাওক, ডিব্ৰুগড় নগৰ নে চহৰ এখন? মিউনিচিপালিটি বৰ্ডৰ পৰা মিউনিচিপালিটি কৰ্পৰেশ্যন হ'ল, চেয়াৰমেনৰ পৰা আপোনাৰ কি হ'ল, মেয়ৰ হ'ল। কিন্তু আজি আমাৰ ডিব্ৰুগড়ৰ অৱস্থা, নালেপল ৰাজগড়ালিটোৰ অৱস্থা চাওক, নালেপল ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা চাওক। মোৰ নিজকে লাজ লাগিছে মই ইয়াত থাকো বুলি ক'বলৈ। আপোনালোকে চাওক, মই ৰাতিপুৱা যেতিয়া ডিউটিত গৈছিলোঁ 10টা বজাত, তেতিয়া একদম ক্লিন আছিলে, ৰাস্তাত একটো পানী নাছিল। তেতিয়া মিউনিচিপালিটি গাড়ীয়ে চাফা, মই মেটেকা চাফা কৰি থকা দেখিছিলোঁ। তেওঁলোকে কি কৰিলে কি নকৰিলে নাজানো, লগে লগে পানী হৈ গ'ল। মোক ঘৰৰ পৰা আধা ঘণ্টাৰ পিছত ফোন কৰিছে, পানী হৈ গ'ল। আৰে এইটো কেনেকুৱা কথা? বিনা বৰষুণত আমি ছাতি লৈ থকা নিচিনা হোৱা নাই জানো? বৰষুণ নোহোৱাকৈ পানী হৈ গৈছে, এইটো অতি আচৰিত কথা। পৃথিৱীৰ কোনো ঠাইত এনেকুৱা নহয়। বোলে বৰফ বিস্ফোৰণ হৈছে নেকি? ইয়াত বৰফ বিস্ফোৰণো হোৱা নাই। গতিকে অতি লজ্জাৰ কথা। মিউনিচিপালিটি বৰ্ডক মই অনুৰোধ কৰিছোঁ কাতৰভাৱে, তেওঁলোকে চাইণ্টিফিকভাৱে কিবা এটা পদক্ষেপ লওক আৰু আমাক চলিউশ্যন কৰক, আমাক এই বিপদৰ পৰা ৰক্ষা কৰক, ডিব্ৰুগড় কৃত্ৰিম বানৰ পৰা মুক্ত কৰক। নহ'লে এদিন ডিব্ৰুগড় চহৰ, অতি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ, পুৰণি চহৰ, এই ডিব্ৰুগড় চহৰৰ নাম নাইকিয়া হৈ যাব আৰু ইয়াৰ কাৰণে দায়ী সম্পূৰ্ণ কৰ্তৃপক্ষ, মিউনিচিপালিটি আদি ইত্যাদি হ'ব। গতিকে কোনোৱে যদি নগৰ সুৰক্ষা নলা চাফা নকৰাৰ পৰিণাম, আন কোনোৱে আকৌ ক'ৰবাৰ পৰা পানী এৰি দিয়াৰ কথা উল্লেখ কৰিছে। কাৰেণ্টটো নাই, নৰক যন্ত্ৰণাত এতিয়া ৱাৰ্ডবাসী। যিটো নঘটা বস্তুটো ঘটিবলগীয়া হৈছে সেইটো, গতিকে মইতো দুখী ধৰিম এতিয়াতো END ওপৰতে ধৰিব লাগিব। কেলে END যিটো মানে আমাৰ এই নলা নৰ্মদা যিখিনি আছে, এই যিটো ইমান ডাঙৰ ঘাই, সেইটো ঘাই নলা বুলি ক'লেও বেয়া নহয়। আমাৰ এইটো নদী লিখীয়া এটা বস্তু। গোটেই ৰাইজৰ যিমানখিনি পল্টন বজাৰৰ পৰা লৈ মেডিকেলৰ পৰা লৈ যিমান নালিয়াপুল যিমান যিয়ে নহওক, গোটেইখিনি এইখন নালাৰ লগত সম্পৰ্ক আছে। সঁচাকৈ জিলা প্ৰশাসন কিংবা পৌৰ নিগম সকলো ফেইলাৰ। কৃত্ৰিম বানপানী ৰোধ কৰিবলৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পাৰ হৈ যোৱা কালভাৰটো ভাঙিলে, কিন্তু বাতৰি যুগুত কৰালৈকে সফল হ'ব পৰা নাছিল। পিছত চাব, আপুনি ৩-৪ দিন আমাৰ লাইন নাথাকিব। লাইনত যদি আমি ইলেক্ট্ৰিচিটি বৰ্ডত ফোন কৰোঁ, তেওঁলোকে ক'ব আপোনালোকৰ যেতিয়ালৈকে পানী নকমে, চলিউশ্যনে নাই, পানী নকমে আমি লাইন দিব নোৱাৰোঁ। মানুহ মৰিলে আপোনালোকে ৰিক্স ল'ব। আৰে কি ৰিক্স ল'ম ভাই? আজিকালি আধুনিক যুগ, নানা চাইণ্টিফিক বিজ্ঞানসন্মত বস্তু বহুত ওলাইছে, ধুনীয়া ধুনীয়া চাইণ্টিফিক টেকনলজি ওলাইছে। তেওঁলোকে টেকনলজি ইউজ কৰিব নোৱাৰে নেকি? আপোনাৰ ট্ৰেন্সফৰ্মাৰ পানীত থাকিলে লাইন দিব নোৱাৰে নেকি? পৃথিৱীৰ বহুত ঠাইত মই দেখিছোঁ লাইন পানীত ডুবি থকা অৱস্থাত লাইন দিয়ে। কি সেইবোৰ টেকনলজি ইউজ কৰিব নোৱাৰে নেকি আমাৰ? এতিয়া প্ৰশ্ন হয়, কিমান দিনে আৰু নগৰবাসীয়ে এই কৃত্ৰিম বানপানীৰ যন্ত্ৰণা ভোগ কৰিব? নে প্ৰতি বছৰৰ দৰে আগলৈও ডিব্ৰুগড়বাসীয়ে বানপানীৰ উৎসৱ পালন কৰি থাকিব? কিবা এটা কৰক জিলা প্ৰশাসন নতুবা পৌৰ নিগম, নহ'লে কিন্তু আগন্তুক সময়ছোৱাত ডিব্ৰুগড়বাসী ভয়ংকৰ বিপদত পৰাটো খাটাং।